নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পেডি নলেজলৈ স্বাগতম জনাইছো। আজি শিক্ষা বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা, য'ত শিক্ষকে পঢ়িব লাগিব এক নিয়ম নীতিৰ মাজেৰে ড্ৰেছ, আৰু এই বিষয়ে এটা নোটিছ জাৰি কৰিছে শিক্ষা বিভাগে আৰু বিভিন্ন নিউজ চেনেলত প্ৰকাশিত হৈছে। তো আপোনালোকে এই নিউজ চেনেলখনত কি প্ৰকাশিত হৈছে, কি পঢ়িব লাগিব শিক্ষকে, আপোনালোকে এই ভিডিঅ'খন চাওক। শিক্ষকৰ এবাৰ ড্ৰেছ কোড নিৰ্ধাৰণ কৰি দিছে উচ্চ শিক্ষা বিভাগে আৰু ইচ্ছা অনুসৰি এতিয়াৰ পৰা শিক্ষকে শিক্ষানুষ্ঠানত পিন্ধিব নোৱাৰিব পোছাক। উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনা, কাৰণ এক জাননী যোগে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে আৰু এই বিষয়টোক লৈ এতিয়া আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। সেই অনুযায়ী শিক্ষকে পিন্ধিব নোৱাৰিব কোনো ধৰণৰ অমাৰ্জিত পোছাক, অৰ্থাৎ ফৰ্মেল ড্ৰেছ তেওঁলোকে পিন্ধিব লাগিব এতিয়াৰে পৰা। আৰু শিক্ষকৰ বাবে ধাৰ্য কৰি দিয়া হৈছে ফৰ্মেল টি চাৰ্ট বা ফৰ্মেল চাৰ্ট, ধুতি, পায়জামা আদি শিক্ষকে পিন্ধিব নোৱাৰিব কোনো ধৰণৰ কেজুৱেল ড্ৰেছ, কেজুৱেল পোছাক পিন্ধিব নোৱাৰিব। লগতে কি কি কেজুৱেল পোছাক পিন্ধিব নোৱাৰিব সেই সন্দৰ্ভতো নিৰ্দেশনাত উল্লেখ কৰা হৈছে। বিশেষভাৱে উল্লেখ কৰা হৈছে জিন্স, টি চাৰ্ট বা পলো আদি পিন্ধিব নোৱাৰিব শিক্ষকে শিক্ষানুষ্ঠানত। লগতে শিক্ষয়িত্ৰীৰ ক্ষেত্ৰতো কোৱা হৈছে শিক্ষয়িত্ৰীয়ে পিন্ধিব লাগিব মাৰ্জিত পোছাক। শিক্ষয়িত্ৰীয়েও মাৰ্জিত পোছাক পৰিধান কৰিহে শিক্ষানুষ্ঠানলৈ যাব লাগিব। শিক্ষয়িত্ৰীয়ে পিন্ধিব লাগিব চাদৰ মেখেলা, শাৰী, চুৰিদাৰ, কামিজ আদি পোছাক, কিন্তু শিক্ষয়িত্ৰীয়ে পিন্ধিব নোৱাৰিব একেধৰণে জিন্স, টি চাৰ্ট, লেগিংছ আদি পিন্ধি যাব নোৱাৰিব শিক্ষানুষ্ঠানলৈ। শিক্ষক শিক্ষয়িত্ৰী উভয়ে উগ্ৰ ৰঙৰ কাপোৰ পৰিহাৰ কৰিব লাগিব বুলিও এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। আৰু লগতে পৰিধান কৰিব লাগিব পাতল ৰঙৰ আৰু চাফ চিকুণ পোছাক। প্ৰতিদিনেই যেতিয়া শিক্ষানুষ্ঠানলৈ যাব শিক্ষকসকলে এনেই সাধাৰণ যিকোনো ধৰণৰ পোছাক এযোৰ পিন্ধি গ'লেই নহ'ব, ফৰ্মেল পোছাক হ'ব লাগিব বা ফৰ্মেল ড্ৰেছ হ'ব লাগিব, লগতে চাফ চিকুণ হ'ব লাগিব আৰু উগ্ৰ ৰঙৰ কাপোৰ পিন্ধিব নোৱাৰিব, পাতল ৰঙৰ কাপোৰ পিন্ধিহে যাব লাগিব বা পাৰ্টি ৱেৰ ধৰণৰ কেজুৱেল পোছাক বা বিশৃংখল পোছাক পৰিধান কৰি যোৱাটো বাধা আৰোপ কৰিছে এই নিৰ্দেশনা যোগে। কৰ্তব্যৰ সময়ত এই নিয়ম পোছাকৰ ক্ষেত্ৰত এই যি নতুন নিয়মৰ কথা কৈছে, এই নতুন নিয়ম মানি চলিব লাগিব শিক্ষক শিক্ষয়িত্ৰীয়ে। আৰু শেহতীয়াভাৱে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে আৰু এই নতুন বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। এই নতুন নিৰ্দেশনা দিয়া হৈছে, ফৰ্মেল পোছাকত অধিক গুৰুত্ব দিয়া হৈছে আৰু কোনো ধৰণৰ বিশৃংখল, লেতেৰা বা উগ্ৰ ৰঙৰ কাপোৰ পিন্ধিব নোৱাৰিব, মাৰ্জিত আৰু ফৰ্মেল ধৰণৰ কাপোৰ পিন্ধিহে শিক্ষানুষ্ঠানলৈ যাব লাগিব শিক্ষক শিক্ষয়িত্ৰী।